जोंहा घुरामारी ओनसोलाव सनितपुर जिल्लानि सिङाव थानाय घुरामारी ओनसोलाव गोबां हारि माहारिनि गेजेराव मोनसे खौसेथि लाबोनो थाखाय जोङो मोनब्रै हारिनि बेवहाय मोसानाय दामनाय देनाय फोरोंनाय जादों। बेवहाय जोंहा मैखोमै बर'आ बाहागो लादों। बेनिफ्राय बिहु दङ, बेनिफ्राय नेपालि लोकनृत्य दङ, आदिबासिनि झुमुर दङ। बेबायदिनो जोंहा घुरामारी साखाथियावनो थानाय डाबर इन्डिया लिमिटेड कम्पानिनिफ्राय लोगोसे जिबन्ति वेलफेयार एन्ड चेरिटेबल ट्रास्टजों लोगोसे ज्योति विष्णु भवन परिचालना कमिटि होननाय मोनसे आफाद दङ। बेवहाय बिनिनो आं गाहाय नेहाथारि। लोगोसेयैनो गोबां रायजो राजानि जोङो हेफाजाब मोनदों आरो आसा खालामदों उन्दै उन्दै गथ'फोरा इयुनाव जाहाथे बिथांमोना सासे हारिमु मोजां मोनग्रा सुबुं जानो हायो आरो लोगोसे गाव गावनि हारि माहारिनि जि मोनसे हारिमु बेखौ फोथांना लाखिनानै दोननो हायो। बे मोनसे गिदिर जोंनि साननाय आरो बे मोनसे थांखि लानानैनो बे 7 दिननि मोनसे हाबाफारि लादोंमोन आरो फैयै दिनै जोबथा। बियो गाहायै जोंहा दामनाय देनाय आरो बर'नि जि गोमालांनाय जोंनि हारिमु बेफोरखौनो जों फोथांना लाखिनो थाखाय खाम सिफुं लोगोसे सेरजा आरो जि बर'नि हारिमु बे मडार्न नङा बेखौनो जोङो उन्दै उन्दै गथ'फोरखौ फोरोंनो थाखाय 7 दिननि मोनसे हाबाफारि लादोंमोन। फोरोंगिरि हिसाबै जोङो उदालगुरिनिफ्राय 4 हांख्रायनानै लाबोदों आरो बिथांमोनाबो जोबोद मोजाङैनो फोरोंदों आरो गथ'फोरा जों आसा खालामदों बिथांमोननि फोरोंनायाव बिथांमोना सोलोंनो हादों आरो मोजाङैनो इयुननि हाबाफारिफ्रा बिथांमोना दिन्थिफुंनो हागोन होनना आसा खालामदों। जों बेवहाय थांनाय बोसोरावनो जों प्लेनिं खालामदोंमोन। दा बै कर'नानि समावनो 2020 मायथाइयावनो एक्सुवेलि जों प्लेनिं खालामदोंमोन, खिन्थु बे समाव बे कर'ना भाइरासनि थाखाय जों खालामनो हायाखिसै आरो दा देग्लाय फैयै जों बेखौ हाबाफारिखौ जाफुंहोनो हादों आरो आसा खालामदों इयुनफोरावबो जों बेबायदिनो फोरोंलांबाय थानो हागोन होननानै जों आसा खालामदों। এইটো খুব ভাল প্ৰশ্ন। আমি এতিয়া যিটো আপোনাৰ আধুনিক জীৱন যাত্ৰাত আমি আমাৰ যি ট্ৰেডিশ্যনেল পৰম্পৰাগত আমি যিবিলাক আমাৰ লোকনৃত্য কৃষ্টি এইবিলাক আমি পাহৰিবলৈ লৈছোঁ আৰু বিশেষকৈ ডিজিটেল বা আমাৰ ছ'চিয়েল মিডিয়া ইলেক্ট্ৰনিক মিডিয়া এইবোৰ অহাৰ পিছৰ পৰা আমি আমাৰ যিটো পৰম্পৰাগত যিবিলাক গীত নৃত্য আছে লোককৃষ্টি আছে এইবোৰ আমি হেৰুৱাবলৈ লৈছোঁ আৰু এইটো ঘোৰামাৰী অঞ্চলত অসমৰ লগতে ঘোৰামাৰী অঞ্চলতো আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু আমি ইয়াৰ যিসকলে সমাজপ্ৰিয় বা আমাৰ কৃষ্টিপ্ৰিয় যিসকল লোক আছে তেওঁলোকে এইটো আলোচনা কৰি ডাবৰ ইণ্ডিয়াৰ লগত কথা পাতিছিলে আৰু ডাবৰ ইণ্ডিয়াই এই যে আমাৰ যি হেৰাই যাব খোজা লোককৃষ্টিসমূহৰ ইয়াতে বিহু আছে, বড়ো নৃত্য আছে, নেপালী নৃত্য আছে আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ ঝুমুৰ নৃত্য আছে আৰু আমাৰ কালচাৰবিলাকেই যিহেতু আমাৰ আইডেণ্টিটি হ'ল আমাৰ নিজৰ কালচাৰবিলাক। তো আমাৰ কালচাৰবিলাক যদি আমাৰ নতুন প্ৰজন্মক আমি ভালকৈ শিকাব নোৱাৰোঁ, ভালকৈ আমি জনাব নোৱাৰোঁ, তো আমি তাৰ কাৰণে জবাবদিহি হ'ব লাগিব সময়ৰ লগত। গতিকে আমি যিসকল অলপ এই বিষয়ে চৰ্চা কৰোঁ তেওঁলোকে আমি মিলি ডাবৰ ইণ্ডিয়া লিমিটেডৰ লগত এইটো এটা 7 দিনীয়া কৰ্মশালা কৰিছিলে 4টা জনগোষ্ঠীৰ লৈ। খুব ভাল পদক্ষেপ। আমি কি কয় এইটোতো আৰম্ভণিহে, যিহেতু 7 দিনত বিশেষ তেওঁলোকে প্ৰশিক্ষিত হৈ নুঠে, তো এটা আৰম্ভণি হৈছে। আমি আশা কৰিম ভৱিষ্যতেও ডাবৰৰ লগতে অন্যান্য যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আছে, আমি সেইবিলাকৰ লগত আমাৰ এই জ্যোতি বিষ্ণু পৰিচালনা সমিতি ভৱনে আৰু বিশেষ পদক্ষেপ ল'ব যাতে আমি 15 দিনীয়া বা এমহীয়া এই বিশেষ তেনেকৈ আমি প্ৰশিক্ষণ ল'ব পাৰোঁ আৰু আমাৰ নিজৰ আৰু লোককৃষ্টি আছে সেইবোৰো যাতে চৰ্চা হয়। অসমীয়াৰো বহুত লোককৃষ্টি আছে, সকলোবিলাক এতিয়া জাষ্ট এবাৰ আমাৰ এইটো আৰম্ভণিয়ে হৈছে ঘোৰামাৰী অঞ্চলৰ কাৰণে। খুব ভাল পদক্ষেপ। আমি ডাবৰ ইণ্ডিয়া লিমিটেডৰ জীৱন্তী ট্ৰাষ্টক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি ডাবৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড জীৱন্তী ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক পৰিচালনাৰ সহযোগত আমি এখন কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাখনত লোকনৃত্য আৰু লোকবাদ্যৰ ওপৰত আমি কৰ্মশালাখন আয়োজন কৰিছোঁ। বিশেষকৈ ইয়াত
ঘোঁৰামাৰী অঞ্চলটোত বিভিন্ন জাতি জনজাতিৰ লোক আছে সেয়েহে আমি ইয়াত ঝুমুৰ লোকনৃত্য বিহু লোকনৃত্য বড়ো লোকনৃত্য আৰু নেপালী লোকনৃত্যৰ ওপৰত আমি এখন কৰ্মশালা আয়োজন কৰিছিলোঁ 7 দিনীয়া আৰম্ভ কৰিছিলোঁ 7 দিনীয়া কাৰ্যসূচীৰে আৰু পিছৰ প্ৰজন্মই যাতে এই লোকনৃত্যবোৰ যাতে হেৰাই নাযায় পিছৰ প্ৰজন্মই যাতে আমাক সুধিবলগীয়া নহয় এই মানে লোকনৃত্যনো কি আছিল বা কেনেধৰণৰ বিহুনো কেনে আছিল বা বাগৰুম্বা বা কেনেধৰণৰ আছিল বড়ো নৃত্য কেনেধৰণৰ আছিল এই কথাবোৰ যাতে পিছৰ প্ৰজন্মই আমাক যাতে সুধিবলগীয়া নহয় তাৰ কাৰণে আমি এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছে তাৰ উদ্দেশ্য এইটো যে যিহেতুকে আমাৰ ইয়াত বিভিন্ন জাতি জনজাতিৰ লোক আছে আমি সমিল মিলেৰে ইয়াত যিহেতুকে বাস